GB Road, one of the largest red light area in India. যাৰ বিষয়ে আপুনি কৰবাত নহয় কৰবাত পঢ়িছে বা পাইছে। কিন্তু এই ৰুটটোৰ ইতিহাস কি আছিল বাৰু? ই কেনেকৈ ভাৰতৰ সকলোতকৈ ডাঙৰ ৰেড লাইট এৰিয়া হিচাপে স্বীকৃতি পালে? ইয়াত থকা 64 নম্বৰৰ ৰুটটোৰ বিশেষত্বতা কি? আপুনি জানি আচৰিত হ'ব যে ইয়াত মুঠ হাজাৰৰো অধিক সেক্স ওয়াৰ্কাৰ্ছে কাম কৰে। কিন্তু ইয়াৰ আঁৰত আছে বহু দশক ধৰি চলি অহা কিছু ৰহস্য। আহকচোন আজিৰ এই ভিডিঅ'টোত এই ৰুটটোৰ ইতিহাস আৰু ইয়াৰ আঁৰত লুকাই থকা ৰহস্যসমূহৰ বিষয়ে আলোচনা কৰোঁ। পুৰণা দিল্লীত অৱস্থিত GB ৰুটটো মোগলৰ দিনতে বনোৱা হৈছিল। যেতিয়া মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ শিফ্ট কৰা হৈছিল, সেই সময়ত পুৰণা দিল্লীক শাহজাহানাবাদ আৰু ৱাল চিটি নামেৰেও জনা গৈছিল। ৱাল চিটি বুলি কোৱাৰ কাৰণ এইয়ে যে চহৰখন চাৰিওদিশৰ পৰা ৱালেৰে আৱৰা আছিল। ইয়াৰে বহু ৱাল এতিয়াও এই চহৰত আছে। তেতিয়াৰ এই চহৰখনত 5টামান ৰুম আছিল, যাক বেশ্যালয় বুলিও কোৱা হয়। যেতিয়া ব্ৰিটিছসকল আহিছিল, তেতিয়া এই 5টা ৰুমক আজমেৰী গেট আৰু লাহোৰী গেট সংযোগী ৰুটটোৰ কাষত একেলগে প্লেচ কৰিছিল। আৰু এই ৰুটটোৰ নাম দিয়া হৈছিল GB ৰুট। যিজন ব্ৰিটিছ অফিচাৰ গাৰ্ষ্টিন বাৰ্ষ্টিনৰ অধীনত এই ৰুম কেইটা ইয়াত প্লেচ কৰা হৈছিল, তেওঁৰ নামেৰে এই ৰুটটোৰ নামো GB ৰুট হিচাপে নামাকৰণ কৰা হৈছিল। যদিও 1966 চনত ভাৰত চৰকাৰে এই ৰুটটোৰ নাম স্বামী শ্ৰদ্ধানন্দ মাৰ্গ হিচাপে নামাকৰণ কৰিছিল, তথাপিও কিন্তু GB ৰুট নামেৰে ই বেছিকৈ প্ৰসিদ্ধ। ব্ৰিটিছ অহাৰ আগলৈকে প্ৰষ্টিটিউশ্যন বৃত্তিটোক যথেষ্ট সন্মান দিয়া হৈছিল। এই বৃত্তিটোক আৰ্ট, কালচাৰ, মিউজিক, পয়েট্ৰি আদিৰ লগত মিলোৱা হৈছিল। কিন্তু ব্ৰিটিছসকল অহাৰ পিছত এই বৃত্তিটোৰ লেভেল একেবাৰে নাইকিয়া হৈ গ'ল। এতিয়া সমাজে মাত্ৰ শোষণ কৰি আছে এওঁলোকক। এই বৃত্তিটোৱে এতিয়া চৰম পৰ্যায় পাইছেগৈ। আচৰিত ধৰণেৰে বছৰি 1.5 লাখৰো অধিক ছোৱালীৰ ট্ৰেফিকিং হয় মাত্ৰ GB ৰুটতে। ভাৰতত ট্ৰেফিকিং এটা ডাঙৰ সমস্যা। ইয়াত মাত্ৰ এজন দুজন মানুহ কানেক্ট হৈ নাথাকে। এই ট্ৰেফিকিং এটা ডাঙৰ চক্ৰৰ দ্বাৰা পৰিচালিত হৈ আহিছে। তলৰ পৰা ওপৰলৈকে বহু মানুহ ইয়াত ইনভলভ হৈ থাকে। নেপাল, বিহাৰ, উৰিষ্যা, ৱেষ্ট বেংগল, ঝাৰখণ্ড আদিৰ পৰা এই GB ৰুটলৈ ছোৱালীবোৰ ছাপ্লাই কৰা হয়। বালিকা নাবালিকা দালালৰ চকুত সকলো সমান। মুঠতে দালালে ছাপ্লাই কৰি যায়। যেতিয়া বানপানী, ভূমিকম্প বা তেনেকুৱা কিবা ডাঙৰ দুৰ্যোগত যাৰ পিতৃ মাতৃ হেৰাই গৈছে, সিহঁতকো এই দালালবোৰে ভুলাই কৰি ইয়ালৈ লৈ আহে। প্ৰথমতে এই দালালবোৰে ছোৱালীবোৰৰ লগত মিঠা মিঠাকৈ কথা পাতিব, উচ্চ শিক্ষা দিব, জব দিব, এটা উন্নত লাইফষ্টাইল দিব বুলি কৈ ছোৱালীবোৰক GB ৰুটৰ দৰে অন্ধকাৰময় ঠাইত আনি ফচাই দিয়ে। সিহঁতক দিনটো খোৱা বোৱা দিয়া নহয় আৰু মাৰপিটো কৰা হয়। সিহঁতক ডেইলি ৰেপ কৰা হয়, যাতে সিহঁতে এইটোৱে সিহঁতৰ জীৱন বুলি মানি ল'বলৈ বাধ্য হয়। এতিয়া প্ৰশ্ন হ'ল যে সিহঁত তাৰ পৰা পলাই কিয় নাহে? আচলতে সিহঁতে পলাও বুলি ক'লেও পলাব নোৱাৰে, কাৰণ তাৰ পিছত সিহঁতৰ লগত কি হ'ব সিহঁতে ভালকৈ জানে। যদি সিহঁতে পলোৱাৰ চেষ্টাও কৰে, তেন্তে সিহঁতৰ হাত ভৰি ভাগি দিয়া হয়, ৰদেৰে সিহঁতক কোবোৱা হয়। আনকি এনেকুৱা কিছুমান কামো কৰে যিবোৰ এনেকৈ ক'ব নোৱাৰি। ইয়াৰ পিছত যদি সিহঁতৰ মৃত্যু হয়, তেতিয়াও সিহঁতৰ হৈ মাত মাতিবলৈ কোনো নাহে। এইটো এটা বহুত ডাঙৰ বিজনেছ। কিন্তু এই ছেক্স ওয়াৰ্কাৰবোৰক একদম আনহাইজেনিক, প'ৰ কণ্ডিশ্যনত ৰখা হয়। আনকি প্ৰপাৰ টয়লেট ছিষ্টেমো নাই তাত। দিনৰ সময়ত এজেড মহিলাবোৰে এনেকৈ খিৰিকীৰে কাষ্টমাৰবোৰক মাতি থাকে, কিন্তু ৰাতি হ'লেই গোটেই ৰুটটো গাভৰু মহিলা আদিৰে ভৰি পৰে। ইয়াৰে 64 নম্বৰৰ কোঠাটোৰ কিন্তু এটা সুকীয়া পৰিচয় আছে। বেছিভাগ নেপালী মহিলাই অকিউপাই কৰি থকা এই কোঠাটো GB ৰুটৰ সকলোতকৈ ছেফ কোঠা বুলি মনা হয়। That's it for today. এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিল তেন্তে এটা লাইকো কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।